নমস্কাৰ বন্ধুসকল, কি খবৰ? কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। এতিয়া টাইম হৈছে আপোনাৰ 3টামান 3:30 বাজিছে আৰু 1.5 ঘণ্টামান আছে। মই ভিডিঅ'টো শেষ কাৰণে আৰম্ভ কৰিছোঁ যে মানে অকণমান বেলেগকৈ বনাওঁ আৰু মই শেষৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া 3:30 বজাতে প্ৰথমৰখিনি দিছোঁ। এতিয়া প্ৰথমৰ পৰা কি কৰিলোঁ, আজি উৰুকাৰ নিশা যিহেতু এতিয়া মানে বিহুৱে হ'ল, ৰাতিপুৱাই হ'ল, আজি বিহুৱে হ'ল, কিন্তু প্ৰথম দিনা মানে উৰুকাৰ প্ৰথম ৰাতিপুৱাৰ পৰা কি কৰিলোঁ আৰু সেয়া তাৰ আগতে মোৰ এই লগৰকেইটা চাওক কেনেকৈ শুই আছে। এতিয়া 3টা বজাত 3:30 বাজিছে, সকলোকেইটা শুই আছে। কি কৰিলোঁ সেইখিনি মই ফাৰ্ষ্টতে দেখাই লওঁ, তাৰপিছত মই আকৌ ভিডিঅ'ৰ শেষৰ অংশলৈ মই উভতি আহিম। পোনপ্ৰথমে আমাৰ যোনটো ভেলাঘৰ বনালোঁ সেই ভেলাঘৰটো মই দেখাই লওঁ। ভেলাঘৰটো দেখাৰ পিছত আপোনালোকৰ ভিতৰৰ আজি যিহেতু উৰুকা নিশা কেনেকুৱা ফূৰ্তি হ'ব মই দেখাম। আমাৰ প্ৰথমে যিটো আমাৰ ভেলাঘৰ বনাইছিলোঁ এই ভেলাঘৰৰ প্ৰথম গেটটো, এইটো হৈছে গেটটো চাগে একদম ধুনীয়াকৈ আমি ইয়াত তিন জেগাত জাপি দি দিছোঁ। ইয়াত দেখিছেনে সুন্দৰকৈ আমি জাপি দি দিছোঁ আৰু ইয়াত লাইট ধুনীয়াকৈ লগাই দিছোঁ আৰু এই ছাইডতে আছে জুই একদম ধুনীয়াকৈ জ্বলি আছে। আৰু আমি এতিয়া ভিতৰলৈ সোমাই পেলাই মই ভিতৰৰ গোটেইখিনি সোমাম আৰু এইটো ৰাতিটো ফালিব লাগিব দেই। ইয়াত আন্ধাৰত অহা নাই। এইটো যিটো বক্স দেখিছে আমি ৰাতি গোটেই ল'ৰাখিনি মিলি পেলাই গাঁৱৰ মানে যিকেইটা ল'ৰা আছে লগৰ এই গোটেইখিনি মিলি পেলাই একদম পূৰা ফালিব লাগিব আৰু গাঁৱৰ মানুহক শুবলৈ দিয়া নহ'ব। তাৰোপৰি মই ভিতৰলৈ দেখাই দি আছোঁ, এইটো আমাৰ ভেলাঘৰটো আৰু এই ভিতৰত এয়া চাওক কামত লাগি আছে আমাৰ গোটেইকেইটা যিকেইটা আমি খানা খাম। এয়া আমাৰ প্ৰিয়ম, আমাৰ মোৰ লগত যি এইটো ভেলাঘৰ বনাইছে, ভেলাঘৰটো মানে যি মই আচল মিস্ত্ৰী এই ভেলাঘৰটো বনোৱা, কিন্তু মোৰ লগত সহযোগী হিচাপে আছে প্ৰিয়ম আছে। তাৰপিছত আমাৰ ইয়াত মৌচুম আছে, বৰ্তমান সি এতিয়া পিঁয়াজ কাটি আছে। আকৌ আমাৰ ইয়াত অংকুৰ আছে, তাৰপিছত আকৌ ৰাহুল আছে। কিন্তু আজিহে আহিছে আজি আহিছে, কিন্তু আজি আহি পেলাই বেচাই কামত থকাৰ কাৰণে আজি আহিছে, একো নাই। আৰু আমাৰ মাংস দেখুৱাম, কিন্তু পিছফালতে আমাৰ যোনটো ৰন্ধন হ'ব, য'ত খোৱা হ'ব সেইখিনি মই দেখাই আছোঁ। 3টা চৌকা, এটা চৌকা নহয়, 2টা চৌকা নহয়, 3টা চৌকা, তিনিওটাতে মাংস, হাঁহ হ'ব, তাৰপিছত গাহৰি হ'ব, লোকেল মুৰ্গী হ'ব, তাৰোপৰি ব্ৰইলাৰটো থাকিবই। মই দেখাইছোঁ জুই জ্বলিছে, পানী গৰম হৈ গ'ল, আমাৰ এই ৰাহুলে পানী গৰম কৰি আছে। এতিয়া যিখিনি মাংস আছে মই মাংসখিনি মই দেখাব লাগিব। মাজত এইকেইটা মুৰ্গী মাৰি থৈ দিয়া আছে, মাৰা নাইকিয়া। 3টা মুৰ্গী হ'ব, কুকুৰা মাংস আৰু মুৰ্গীৰ বাহিৰেও হাঁহ আছে, হাঁহটো অলৰেডি কাটিলে, আৰু গাহৰি মাংস আছে। মই মাংসকেইটা আৰু এটা দেখাই দিছোঁ। গাহৰি মাংসটো কি গ'ল, এইখন দাঙি দিয়া। এইটো গাহৰি মাংস, এইটো চাওক একদম লোকেল গাহৰি মাংস। তাৰোপৰি আৰু এইটো হৈছে ব্ৰইলাৰটো লাগিব অনলি ফ্ৰাই কাৰণে, গাহৰিটো পুৰা হ'ব। আমাৰ এইটো চিকেনটো দেখিছে, লোকেল চিকেনটো, আৰু এইটো লোকেল চিকেনে মানে লাষ্টত ভাতৰ লগত খোৱা হ'ব। আৰু যি আমাৰ হাঁহৰ মাংস আছে, হাঁহৰ মাংস পিছফালে বাচি আছে, মই পিছফালে যদি সুবিধা পাৰোঁ সেইখনত দেখাই দিম। কিন্তু আমাৰ এই গোটেই খানাটো আজি একদম গোটেইকেইটা মিলি পেলাই এনজয় কৰিব লাগিব। এনজয় কৰিম নে? হেপ্পী ভোগালী বিহু। আৰু এয়া আমাৰ এতিয়া লোকেল মুৰ্গীটো গুচাই আছে আমাৰ মিঠু ভিন্দু আৰু আমাৰ বিকিয়ে বিন্দাছ একদম বেগে লোকেল মুৰ্গী গুচাই আছে। এয়া অকণ পিছতে হেৰিত পৰিব, আমাৰ তেলত পৰিব। আৰু ইয়াৰ সমান্তৰালকৈ আমাৰ এই ধনটিয়ে গাহৰি সিজাই লৈছে, ফাৰ্ষ্টতে সিজাই হোৱাৰ পিছত ফ্ৰাই হ'ব। আৰু এয়া এই মাংস পুৰিবৰ কাৰণে, পোৰা মাংসৰ কাৰণে ষ্টিক বনাই আছোঁ, বাঁহৰ ষ্টিক, আৰু 3-4ডাল এনেকৈ বনাব লাগিব। দেখিছে আমাৰ মাঘৰ বিহুৰ কাৰণে ইয়াত সকলো ৰাইজ মিলি পেলাই সকলোৱে ফূৰ্তি কৰিছে। আৰু মই মোৰ দৰ্শকসকলক দেখাই আছোঁ যে এয়া চাওক আমাৰ গোটেই গাঁৱৰ ৰাইজ মিলি পেলাই কি মহিলাসকলে ফূৰ্তি কৰি আছে। আৰু এয়া আমাৰ ভেলাঘৰটো দেখাবলৈ নিউজ চেনেল নিউজ লাইভ আহিছে। বৰ্তাই কৈ আছে, অকণমান পিছত মই ক'ম ৰ'ব। মাঘৰ বিহু উৰুকাৰ আমি সকলোৱে মিলি পেলাই, গাঁৱৰ সকলো ৰাইজ মিলি পেলাই একেলগে আমাৰ যি ভোগালীৰ যি প্ৰীতিবোৰ, যি আনন্দ উল্লাহৰ যি মিলি পেলাই খোৱাৰ এটা পৰম্পৰা আগৰ পৰা চলিছে, আমি খাই পেলাই সকলোৱে আনন্দ কৰিম গোটেই নিশাটো।
এতিয়া 2টা বাজিব সময় হ'ল। আমি এতিয়া ওলাই আহিছোঁ মাত্ৰ মানুহৰ ঘৰৰ পৰা কিবা বস্তু পাওঁ নেকি, কি বস্তু পাওঁ, কাৰোবাৰ ঘৰত তাঁতি জপনা যি য'ত পাওঁ আমি ওলাই আহিছোঁ নিবৰ কাৰণে। য'তে যি পাওঁ আমি খালি উঠাই দিম। আৰু এতিয়া খালি মানুহবোৰ শুইছে না অলপ অলপ, মই একো দেখা নাইকিয়া হৈ গৈছোঁ এই পোহৰটোৰ কাৰণে। ৰাম, এইবোৰ তাঁতিবোৰ চব লৈ গ'ল হ'বলা। আৰু এইখন আমি বিমল দা ঘৰৰ পৰা লৈ আহিলোঁ, পিছত গম পাব। এতিয়া মানে লৈ আহিলোঁ, তেওঁ গম নাপায়, তেওঁ বেলেগৰ জেওৰা আনিছে। আমি এইখনো বেলেগৰ জেওৰা, এইডালো আনিলোঁ, এয়া আনি পুৰিছোঁহি। এইখন কাৰ জেওৰা আনিলে? কাৰ জেওৰা আনিলি? আৰু এইখন মালিকটো ভিতৰত আছে, খানা খাই আছে, নক'ব। এইখন আমি এতিয়া জেওৰা পুৰি পেলালোঁ, গম নাপায় হা। আমি জেওৰাখন যে পুৰি পেলাইছোঁ তেখেতে গম নাপায়, আমি ভিতৰৰ পৰা আনিছোঁ। আৰু টাইম হৈছে আপোনাৰ 3:30 বাজিছে আৰু 1.5 ঘণ্টামান আছে। চাওক, সকলো ভেলাঘৰত নিশা এনেকৈ শুই আছে। এইটো আমাৰ দুলন ভাইটি, আমাৰ এই সকলো এয়া চাওক, তেওঁলোকলৈ চাওক, তেওঁলোকে এতিয়া গমেই নাপায় এনেকৈ শুইছে। আৰু এখেত এনেকৈ, তেখেত পূৰা বিশ্ৰাম পজিশ্যনত শুই আছে। আমাৰ ৰাহুল, তেওঁলোকে কাইলৈ ভিডিঅ' চোৱাৰ পিছতহে গম পাব। ভেলাঘৰৰ ভিতৰত ৱাহ, আমাৰ বিমলদা মাজত লৈ পেলাই এনেকৈ শুই আছে, প্ৰিয়ম এনেকৈ শুই আছে। চিন্তা নাই, শুই থাকক বিন্দাছ। আমি আৰু অকণমান সময়ৰ পিছতে আমাৰ যি মেজি বনাই থৈছোঁ বাহিৰত, মেজি মানে খৰি জাপি পেলাই বনাই থৈছোঁ, সেই মেজিটো জ্বলাম। আৰু মানে 1.5 ঘণ্টামান আছে, 1.5 ঘণ্টাৰ পিছতে মেজি জ্বলাম। আৰু এতিয়া ঠাণ্ডাত বৰ্তমান বাজি আছে প্ৰায় 5টামান বাজিছে। আৰু 5টা বজাতে মই এতিয়া ঠাণ্ডাত গা ধুই পেলাই, ঠাণ্ডা পানী গা ধুই হাতত একদম ধুনীয়াকৈ চোলা চুৰিয়া পিন্ধি আহিছোঁ, ধুনীয়াকৈ মেজি ঘৰটোৰ জ্বলাবৰ কাৰণে। এতিয়া মেজিটো জ্বলাম, মেজিটো জ্বলোৱাৰ পিছত আমাৰ এই ভিডিঅ'টো আজি শেষ কৰিম। মই আৰু আমি এতিয়া মেজিটো জ্বলাই দিলোঁ। আৰু মেজি জুয়ে যি বেমাৰ আজাৰ আছে, অপৰামংগল আছে, সকলো নাশ কৰক মেজি জুয়ে। যিহেতু মাঘৰ বিহুৰ ৰাতিপুৱা আমাৰ যি পৰম্পৰাভাৱে মেজিটো জ্বলাই আহে, জ্বলাই পেলাই তাতে আমাৰ শেষ লৈ আজিৰ পৰা অগ্নি সেৱা কৰি পেলাই আজিৰ পৰা আৰু অগ্নিৰ ফালে ভৰি নিদিয়ে। সেইকাৰণে মেজিটো পৰম্পৰাগত যি নিয়ম নীতি নিয়ম অনুসৰি আমাৰ গাঁৱৰ জ্যেষ্ঠ এজন আমাৰ পেহা আছে, আৰু পেহাৰ লগতে লাগি পেলাই মই গাঁৱৰ যি মেজি জ্বলাবলগীয়া কাৰ্যসূচী সমাপ্ত কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে, তে অনুগ্ৰহ কৰি লাইক এটা, কমেণ্ট এটা কৰি দিব। ধন্যবাদ।